কি কৰিব এখন এটা চাংঘৰ তাৰমানে লগাই দিব চাংঘৰ লগাৰ পিছত ইয়াত চাংঘৰৰ ওপৰত জখলা দিব জখলাৰ পৰা উঠি এই চাংঘৰ পৰা লৈ ভিতৰলৈ সোমাই যাব নোচোৱাই ঘৰৰ ভিতৰলৈ টুপু কি হল জোৰোণৰ কাপোৰ কানি ৰেডি কৰি ল'লোঁ আৰু অলংকাৰ পাতিখিনিও ভৰাই ল'লোঁ। এতিয়া আমি জোৰোণত যাবলৈ ওলালোঁ। যিহেতু কইনা ঘৰৰ ৰিচিপশ্যন আৰু জোৰোণ বিবাহ ভৱনত পাতিছে, গতিকে আমি বিবাহ ভৱনলৈ সকলোবোৰ আহি গ'লোঁ। এতিয়া শৰাই বটা এক্সচেঞ্জ কৰিছোঁ। জোৰোণৰ পৰা আহি ফ্ৰেছ হৈ দৰাৰ ৰুম সজাই দিছোঁ। বিশেষ একো কৰা নাই, নাৰ্জী ফুলৰ মালা আৰু বেলুন লগাই দিছোঁ। এয়া বিয়া গাড়ী আহি গ'ল। এইটো কইনাই দি পঠিয়াইছে দৰালৈ বুলি, আৰু এয়া দৰা, এফালে দৰাৰ সখীয়েক অজয়। কইনাই দি পঠিয়াইছে দেই। এইফালে দৰাৰ মাগব মেইন মানুহ কইনা আনিবলৈ যাবলৈ ৰেডি আমি। আহা দৰা 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 হকি ক'ত হকি মালা গাঁঠি আছে দৰাৰ মূৰত লগাবৰ কাৰণে। আৰু এইফালে ছোৱালী আনিবলৈ যাবা এতিয়া। কাইলৈৰ পৰা যুগ্ম জীৱন। ভাল লাগিছে মনটো, অলপ ভয়ো লাগিছে কিবা হয় এতিয়া কিবা হয়। সখীসকল কেনেকুৱা অনুভৱ আপোনালোকৰ?
হয় নেকি? ভয় নকৰিবা এইটো দেই, ভালকে কৰিবা দেই। কি তোমাৰ কি হ'ব? ভগৱানে তোমাৰ জোৰণি ভালকে ঘৰ Antonem. কান্দিছানে না এহলে কইনা কান্দিছানে লাগিছে ৰাতি 2টা বাজিলে এতিয়া
Apa yang ngồi mà năm con em lắm đưa đưa đưa